কাপোৰ যেতিয়া লেতেৰা হয় তেতিয়া আমি চাবোন চাৰ্ফ দি তাক ধুওঁ, কিন্তু মনটো যেতিয়া লেতেৰা হয় এই মনটো কিন্তু ঈশ্বৰ ভকতিয়েহে দূৰ কৰিব পাৰিব। ঈশ্বৰ ভকতিত থাকিলেহে মনটো দূৰ হ'ব। অৰ্জুনে কৃষ্ণক সুধিছিল যে তুমি এবাৰ এটা কথা কৈছিলা, এই যে জি থাকোঁতেও মৰা মানুহ, এই কথাটো কেনে ধৰণৰ বুলি সুধিছিল। এতিয়া কৃষ্ণ এটা কথা কৈছিল, ভগৱান শ্ৰীকৃষ্ণই জি থাকোঁতে মৰা মানুহো থাকে বোলে। এতিয়া আপোনালোকে হয়তো ভাবিছে মানুহটো মৃত্যু হ'লে মৃত্যু হোৱা মৰা মানুহ, আৰু জি থকাগৰাকী জীৱিত অৱস্থাত আছে, কিন্তু জি থাকোঁতে মৰা মানুহগৰাকী কোনগৰাকী? এই জি থাকোঁতে মৰা মানুহো আছে, যি কেৱল এই শৰীৰটোহে লৈ আছে। ইয়াৰ ভিতৰত যিখিনি থাকিব লাগে সেইখিনি কিন্তু নাই, অকল শৰীৰটো আছে। তেওঁৰ ভিতৰত যিটো আত্মা আছে সেই আত্মাৰ শুদ্ধি হোৱা নাই, সেই আত্মাৰ বিষয়ে তেওঁ কোনো উপলব্ধি নাই, সেই আত্মাৰ বিষয়ে তেওঁ একো জানিবও নিবিচাৰে। তেওঁ জন্ম হ'লে পৃথিৱীত টকা আহৰণ কৰিব লাগে, থাকিব লাগে, যি কাম আছে কৰিব লাগে। কিবা এটা দুষ্কাৰ্য কৰিলে দীঘল দি আহি ভগৱানৰ ওচৰত পৰি দিব যে ভগৱান তুমি মোক বচাবা, আজি তোমালৈ মই কিবা এটা আগবঢ়াম। এগৰাকী ব্যক্তিয়ে এবাৰ নিজৰ পত্নীৰ সন্তান যথেষ্ট অসুস্থ, নিজৰ পত্নীয়ে স্বামীক কৈছে যে ল'ৰাটো খুব অসুখ, ব'লা ডক্টৰৰ ওচৰলৈ লৈ যাওঁ। ডক্টৰৰ ওচৰলৈ লৈ গৈছে। লৈ যাওঁতে মনতে আকৌ মানুহগৰাকী সেই নাৰী যে খুব আৱেগিক, মনটো বৰ দুৰ্বল, লগে লগে একদম সেইখিনি মুহূৰ্ততহে ঈশ্বৰলৈ মনত পৰিছে দেই। কৈছে গৰু এহাল আছিল বোলে, এটা গৰু বিক্ৰী কৰি সেই গৰুটোৰ পৰা যিখিনি টকা পাম সেই টকাৰে আপোনালৈ কিবা এটা আগবঢ়াম, শৰাই ভাগি দিম। গ'ল কথা গ'ল, চিকিৎসালয় পালেগৈ, ল'ৰা চিকিৎসা সুস্থ হ'ল, আহি ঘৰ পালে। গ'ল, তেওঁলোকেও পাহৰিলে যে শৰাই এখন দিবলৈ আছিলে ভগৱানৰ ওচৰত, ভকত বৈষ্ণৱক মাতিব লগা আছিলে, গৰু এটা বিক্ৰী কৰিব লগা আছিলে, কথাটো পাহৰিলে। যেতিয়া দ্বিতীয় সন্তানটো বেমাৰত পৰিল, তেতিয়া লগে লগে আকৌ আইগৰাকীয়ে বাপগৰাকীক কৈছে, হেৰি নহয়, এই প্ৰথমগৰাকী হওঁতে এইটো কথা কৈ থোৱা হৈছিল নহয়। মানুহগৰাকী আকৌ অকণমান কৃপণ। তেতিয়া কি কৰিলে যে হয়নি, তুমিনো মোক নোকোৱাকৈ কিয় কৈ দিলা গৰুটোৰ কথা? ছাগলী এটা কথাওতো ক'ব পাৰিলাহেঁতেন, চিধাইনো গৰুটোৰ কথা ভাবি দিব লাগেনে? ইমান ডাঙৰ গৰুটো এতিয়া মই ক'ত বিক্ৰী কৰিম আৰু ইমান টকা পাম, এতিয়া সেই গোটেইখিনি ভগৱানৰ ওচৰত দিব লাগিব। মিছা মিছি কচা বুজি নোপোৱা তোমালোকে। বেয়া পাইছে, খুব গালি দিছে আইগৰাকীক। তাৰপাছতে তেওঁ বোলে নাপায় নহয় তেনেকুৱা কৰিবলৈ, যাওকচোন আপুনি বিক্ৰী কৰি আনক। তাৰপাছতে তেওঁ কি কৰিলে, ঠিক আছে দিয়া, তুমি তোমাৰ ভগৱানক এই গৰুটো বিক্ৰী কৰি আনি তুমি যিহেতু কথা দিছা তেখেতক শৰাই ভাগিহে আগবঢ়াব লাগে, দেখা যাওক। তেওঁ কি কৰিলে জানেনে? ঘৰততো ছাগলী এটাও আছিল, এটা গৰু এটা ছাগলী দুয়োটাকে লৈ বজাৰলৈ গৈছে। তাৰ পাছত কি কৰিছে জানে? গৰুটোৰ দাম ৰাখিছে 200 টকা, ছাগলীটোৰ দাম ৰাখিছে 10,000 টকা। মানে গৰুটো কিনিব লাগিব 200 টকাত, ছাগলীটো কিনিব লাগিব 10,000 টকাত। কিনা মানুহসকলে ভাবিছে, যিসকল ক্ৰেতা আহিছে তেওঁলোকে ভাবিছে আচৰিত কথা, ছাগলীটোৰ দাম বেছি গৰুটোৰ দাম কম কিয়? এই কথা কিন্তু বুজি পোৱা নাই বোলে। নহয়, তেওঁলোকেও আকৌ মনতে ভাবিছে যে ভালেই হৈছে, যি হৈছে, যদি 200 টকাত এটা গৰু পাইছোঁ, তেওঁলোকে সেইটো কথা ভবাই নাই। ছাগলীটো 10,000 টকাত, 200 টকাত গৰু এটা পাইছোঁ, লৈ যোৱাই ভাল। এইটো তেওঁ তেনেকৈ ভাবিলে। এওঁ কথাষাৰ বুজাই দিয়া নাই, বুজাই দিলে কিজানি খেলি মেলি হৈ যাব। গতিকে সেই কথাটোকে ভাবি পটাপট তেওঁ বিক্ৰী কৰিবলৈ চাইছে, বিক্ৰী কৰিলে। আৰু ৰচিদখন ধুনীয়াকৈ বনাই আনিছে দেই, গৰুটোত 200 টকা লৈ আহিছে, আনি পত্নীৰ হাতত তুলি দিছে, বোলে লোৱা, তোমাৰ গৰু বিক্ৰী কৰিলোঁ, 200 টকা পালোঁ। পত্নী আচৰিত, কি কয় আপুনি, ইমান ডাঙৰ গৰুটো অকল 200 টকা পালে আপুনি? বোলে অঁ, এয়া চোৱা, তুমি ভগৱানে যদি বিশ্বাস নকৰে ৰচিদখন লৈ যোৱা, এই ৰচিদখন তুমি ভগৱানক দিবা। সেয়া আছিল কাহিনী। ভগৱানৰ লগতো আমাৰ কিনা বেচা, ভগৱানৰ লগতো আমাৰ হিচাপ নিকাচ। আমি কিয় নিস্বাৰ্থভাৱে কিবা এটা ক'ব নোৱাৰোঁ যে তুমিও কেতিয়াবা ভালে থাকাচোন গোসাঁই? আমি কৈ পাইছোঁনে? নাই পোৱা। আমি সদায় দিয়া। চোৱাচোন, ইমান অসুবিধা, ল'ৰাটো এডমিশ্যন দিব লাগে, কিবাকৈ টকা কেইটামান মেনেজ কৰি দিয়াচোন তুমি প্ৰভু। চোৱাচোন, আজি আমুকলৈ যাব লাগে, কাপোৰ এযোৰ কিনিব লাগিছিল, পৰা নাই, কিবা এটা মিলাই দিবা। আজি আমুকটো কৰিব লাগিছিল, দিবাচোন মিলাই। এই যে ভগৱানক বিচাৰিয়ে থাকোঁ, মোৰ বেমাৰ হৈছে ভাল কৰি দিয়া, আমুকৰ বেমাৰ হৈছে ভাল কৰি দিয়া, তমুকৰ বেমাৰ হৈছে ভাল কৰি দিয়া, সেইজনো ভগৱানহে। কিমান কৰিব? আমাক জীৱশ্ৰেষ্ঠনো সাজিলে কিয়? ইমানবোৰ জীৱৰ ভিতৰত আমি জীৱশ্ৰেষ্ঠ হ'লোঁ কিয়? কাৰণ আমি আত্মাক উপলব্ধি কৰি আমাৰ যিখিনি দায়িত্ব আমি সেইখিনি পালন কৰিব লাগিব, ঈশ্বৰ ভকতি কৰিব লাগিব। ঈশ্বৰে নিজে কৈ থৈ গৈছে, মোক যি ৰূপত তোমালোকে কামনা কৰিবা মই সেই ৰূপতে আহিম। কাৰণ বিভিন্ন সময়ত যেতিয়াই আমাৰ এই অসম মুলুকতে হওক বা এই পৃথিৱীতে যেতিয়াই যি ধৰণৰ বিপদে দেখা দিছে, মনুষ্যক বচাবলৈ ভগৱন্ত প্ৰভুৱে অৱতাৰ গ্ৰহণ কৰা নাই জানো? यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अद्भुतानां अधर्मस्य तदात्मानं सृजम्यहं परित्राणाय साधूनां विनाशाय च दुष्कृतं धर्म संस्थापनाय संभवामि युगे युगे। গতিকে সেই ওপৰত থকা গৰাকীয়ে সকলোবোৰ দেখি আছে, আপুনি চিন্তা কৰিব নালাগে। আপুনি যদি ঈশ্বৰ ভকতি কৰিছে, আপোনাৰ বিপদৰ সময়ত তেখেত এনেও আহিব, কিন্তু অকণমানটো তেখেতক শান্তিত থাকিবলৈ দিয়ক। এই ইটো লাগে সিটো লাগে, এই কথাখিনিৰ পৰা অন্ততঃ অকণমান আঁতৰি আহক। আপোনালোকৰ মনবোৰ বহল কৰক, মনবোৰ কিছু লোকৰ ঠেক,
ঠেক বুলি এইবাবেই কম, বিভিন্ন সময়ত দেখি আহিছোঁ দেই, আজিকালি নামঘৰৰ বাবে যদি বৰঙণি বিচাৰি যায়, মই এইটো একেবাৰে প্ৰমাণ পোৱা এটা কথা ক'ম। মই চকুৰ আগত দেখা এটা উদাহৰণ আপোনালোকক ক'ম। মই এখন গাঁৱত দেখিছিলোঁ, সেয়া কাষতে এটা অট্টালিকা, কাষতে এটা জুপুৰি। জুপুৰিটোৰ সেই ব্যক্তিগৰাকী ঘৰলৈ গৈছে যে আমি নামঘৰৰ বাবে কিবা এটা বিচাৰি আহিছোঁ, দিয়কচোন। ভিতৰত থকা ৰুমালখনেৰে বান্ধি থোৱা টকা 100 টকা এটা উলিয়াই আনি দিছে। বোলে আমাৰ হাতত এইটোৱে আছিল কৃষ্ণ, যে আমি প্ৰভুৰ চৰণলৈ আগবঢ়াইছোঁ, ৰাইজৰ সেৱাৰ বাবে আমি এই 100 টকাটোৱে আগবঢ়াইছোঁ। তাৰ পাছত অট্টালিকাটোত সোমাল। অট্টালিকাটোত সোমোৱাৰ লগে লগে অট্টালিকাটোৰ পৰা বহুত দেৰি কলিং বেল বজোৱাৰ পিছত মহিলাগৰাকী ওলাই আহিছে। ওলাই আহি কৈছে, অ' আপোনালোকে ডনেশ্যন বিচাৰি আহিছিল ন? আমাৰেও নাই নহয়, আহিলে আহিব দেই, এনেকৈ ক'লে। তাৰপাছত তেওঁলোকে ক'লে, হ'ব দিয়ক, আৰু এখেতৰ বাপ নাই, আমি পিছতে আহিম নহ'লে। এই ৰ'ব আপোনালোকে আকৌ নামঘৰৰ বাবে আহিছে নহয়, বেয়া পাব, ৰ'ব দিওঁ। ভিতৰৰ পৰা কি কৰিছে, ফটা 20 টকা এটা উলিয়াই আনি দিছে। এইটো চলিব দিয়ক, ফটা 20 টকাটোকে ভাজ লগাই দিছে। সেয়া মন। আপুনি যিমানেই ডাঙৰ অট্টালিকা নবনাওক, আপুনি যিমানেই টকা নঘটক, আপুনি যিমানেই যি নকৰক, আপোনাৰ এই মনটো যদি বহল নহয়, কাৰোবাক যদি 10 টকা এটা দিবলৈ আপোনাৰ পৰা হাতৰ পৰা সৰকি পৰা নাই, নামঘৰৰ অনুষ্ঠানটোৰ বাবে যদি আপুনি 100 টকা এটাও দিব পৰা নাই, লাভ নাই। আপুনি 5 ষ্টাৰ হোটেলত সেই চাহকাপ 5000 টকা দি আপুনি খাব পাৰে। ৰাইজৰ সৈতে বহি কিন্তু আপুনি যি ভাগ খিচিৰি খাব, ৰাইজৰ সৈতে বহি আপুনি একসিদ্ধ যি ভাগ ল'ব, সেয়া তৃপ্তি আপোনাৰ 5 ষ্টাৰ হোটেলেও দিব নোৱাৰে। মই লিখি থৈ যাম ইয়াত, নোৱাৰে। ৰাইজৰ সৈতে একেলগে থকাৰ এটা আমেজ আছে। এই যে 30% পোৱা ছাত্ৰ ছাত্ৰীসকল, আমি আওকাণ কৰোঁ, পাছ কৰিলে সি আমুকৰ ল'ৰাটোৱে যেনে তেনে পাছ কৰিলে, তাৰ ল'ৰাটো ফেইল কৰিলে নহয়, এবাৰ পৰীক্ষাত বৰ বেয়া কৰিলে। দেখিব ষ্টেণ্ড কৰা ল'ৰাটোৰ ঘৰত মিঠাই টোপোলা লৈ পৰিয়ালৰ লোক গৈ আছে, গাঁৱৰ লোক গৈ আছে, কিন্তু কাষতে ফেইল কৰা ঘৰৰ সেই ছাত্ৰগৰাকীৰ ঘৰত মাত লগাবলৈ কোনো যোৱা নাই। কিন্তু যেতিয়া দুদিন পিছত এটা বিপদ হ'ব, যাচোন ধনাইৰ পুতেকক মাতি আন, যাচোন ধৰ্মেশ্বৰৰ পুতেকক মাতি আনি এই বাঁহডাল কাটি দিয়ক, সেই ষ্টেণ্ড কৰি থকা ল'ৰাটো আমেৰিকাৰ পৰা আপোনাক উদ্ধাৰ কৰিবলৈ নাহে, মনত ৰাখিব। গতিকে ছাত্ৰ ছাত্ৰীক কেতিয়াও এই গুণগত মানদণ্ডৰ ওপৰত তেওঁলোকক শিক্ষা দিবলৈ চেষ্টা কৰক, আধ্যাত্মিক শিক্ষাৰে শিক্ষিত কৰক। কেতিয়াও এই মাৰ্কশ্বিটখনক লৈ অমুকে ইমান নম্বৰ পাইছে, এইটো পুৰস্কাৰ পাইছে, এইটো আসন পাইছে, সেই আসনক লৈ মানুহক কেতিয়াও তুলনা নকৰিব। আপোনাৰ সন্তানে যিটো কৰিছে সেয়া আনে কৰিব নোৱাৰিবও পাৰে। গতিকে গাঁওখনত যে থাকে এই কলা সংস্কৃতি ধৰি ৰখা যিসকল লোক, সেইসকলে বৰ উচ্চ ডিগ্ৰীধাৰী নহ'ল বুলিয়ে আপুনি অনুষ্ঠানৰ পৰা আঁতৰাই নাৰাখিব। আপুনি ৰাস পাতিৰ সম্বৰ্ধনা জনাইছে, APS এগৰাকীক মাতি আনিছে, কিন্তু গাঁওখনত এইবাৰ এই 30 গৰাকী ফেইল কৰা ল'ৰা ছোৱালীক যিগৰাকীয়ে পঢ়ুৱাই আছিল, তেওঁ কিন্তু গামোচা এখন দিবলৈও কাৰো সময় নাই। গতিকে এই পৰিৱেশটো আপোনালোকে সৃষ্টি নকৰাব, অন্ততঃ সেয়া আপোনালোকৰ পৰা কামনা কৰিছোঁ। জানো আপোনালোকৰ পৰিৱেশটো খুব সুন্দৰ। এটা খুব ভাল লগা কথা ক'লে, মই অকণমান সেইখিনি সময়তে চাহ খাই থাকোঁতে এষাৰ কথা কৈছিল এগৰাকী বাপে, যিটো সময়ত অসমত এটা নামঘৰ 3খন খেল একেলগে অনুষ্ঠান কৰিব নোৱাৰে, ক'ৰবাত 7টা নামঘৰ 4খন খেল নোৱাৰে, আমুক খেলৰ তেওঁ অমুক খেলৰ, তেওঁ অমুক সংঘ, তেওঁ তমুক সংঘ, কোনো কাৰো ফালে নাহে। গুৰু জয়ন্তী আগবেলা কোনোবাই পাতিছে, পিছবেলা কোনোবাই পাতিছে, কাৰোবাৰ বিয়া আগবেলা কোনোবাই গৈছে, পিছবেলা কোনোবাই গৈছে। কি কৈছে, ছোৱালীগৰাকীৰ যদি বিয়া, আপুনি সেই অনুষ্ঠানটোত অকণমান সহায় কৰক, মানুহ হিচাপে সহায় কৰক। আপুনি আপোনাৰ সেই অনুষ্ঠানটোৰ খাতিৰত গৈ সেই মানুহঘৰক এঘৰীয়া কৰিব নালাগে। এই যে আমাৰ মনত যে ধাৰণাবোৰ থাকে, এই যে আমাৰ মিলনবোৰ যে নহয়, এটা নামঘৰ আমি কিয় গাঁওখনৰ ভিতৰত সাজিব নোৱাৰোঁ? 3টা নামঘৰ কিয় লাগে? 3খন খেল কিয় লাগে আমাক? এই যে কথাবোৰ, এই কথাবোৰ এখন ওলোটা ছবি মই ইয়াত দেখিবলৈ পালোঁ, যে 21টা নামঘৰ একেলগে মিলি গুৰু জয়ন্তী পাতিছে। কৃতজ্ঞতা জনাইছোঁ আপোনালোকক। একেলগে 21খন নামঘৰৰ লোক মিলি এইবাৰ গুৰু জয়ন্তী পাতিব, প্ৰতি বছৰে পাতি আহিছে বুলি শুনিছোঁ। গতিকে এই কথাটোৰ বাবে মই আপোনালোকক অন্তৰৰ পৰা কৃতজ্ঞ